Oi, তহঁতিখন ক'ত গলি? ক'ত জানো তহঁতি কিহৰ ইমান টেটু ফালি চিঞৰি আছে আৰু টেটু ফালি চিঞৰি লৈ পিছফালে মোক কৈ দিলে কিয় লৈ আকৌ দেখিছা কিমান ইমান খং খং কিহলে নুঠিব? তোৰ মায়ে কিমান মোক গালি পাৰিছে। তই ক'ত গলি বিচাৰিব কৈছে, খবৰ খাতি নাই তোৰ। মায়ে কিহলে গালি পাৰিলে মোক তই মোৰ কথা নুশুন নি ক? তোক ঘৰত মাতি আছে শুনা নাই? মালৈ ফোন কৰ নি ক? মোৰ কথা নুশুনে ৰ মই ফোনটো লগাইছো ডাইৰেক্ট ৰ। হেল্ল' ঐ ৰহিমলা, তই ক'ত আছ? তোৰ পুতে চম্ভাল, মোৰ কথাটো নুশুনে, তোৰ কথা ক'ত শুনিব? তই ভালকে সোনকালে মাত, মই কিন্তু কৈ দিছোঁ হ'লে দেই। আইঅ বুঢ়াটোৰ পৰা শান্তি নাই অকল মাৰে ফোনটো লগালেই নহয় ঐ বুঢ়া চিন্তা নকৰিবি তই মই গৈ আছো ঘৰলৈ কি বাৰু সেইবোৰ কথা চিন্তা কৰি আছ অকমান ওলাই যাব ন তোৰ পৰা সোনকালে যা, নহ'লে মই তোক কি কৰিম ঠিক নাই আজি। যাওঁগে দেই বুঢ়াটোৰ পৰা শান্তি নাই অকণে ঐ মা কিহলে টেটু ফালি চিঞৰি আছিলি বুঢ়াটোক কৈ পঢ়িবলৈ শুনিবলৈ নাই, স্কুল নাই যাবলৈ, ক'ত ঘূৰি ফুৰিছ তই হাৰামি? মই অলপ ফুৰিবলৈ গৈছিলো কিনো কৰিম ঘৰত থাকি আমনি লাগিছে ঐ বুবাই মোৰ পেটটো চাচোন তই, টাচ কৰিছা একদম টাচ কৰিছা। কি হৈছে ঠিক নাই মোৰ ভাগৰ পেটটো কালিৰ পৰা একদম বুট বুট বাট বাট কৰি আছে। আইঅ মা তোমাৰ পেটটো কালি গাহৰি মাংস খাই বেয়া হ'ল চাগে পেটটো মই গম পাইছো তোমাৰ কথাটো এনেকৈ কৈ দিছো আৰু এবাৰ বেছিকৈ চাচোন তই। আইঅ মাজন যে কিনো পেটে একেবাৰে হাউলি দিছে যে লাজ বিচ নাই নি মোৰ লগত যি কাম কৰিলি এতিয়া তই কিন্তু স্কুল যাবলৈ চিন্তা কৰ কাইলৈৰ পৰা, নহ'লে তোক মই কি কৈছো চাই ল। সি নাথম সদায় স্কুলৰ কথা কৈ নাথাকিবি মই যাম নহয় যাম নহয় যাবই লাগিব কাইলৈ। ঐ বোৱাৰী ল'ৰাটো আহিলে নে নাতিটো আহিলে মই তাক পঠাইছো বুলি ফোন কৰিছিলো নহয় তই শুনিছিলি নে বাৰু আইঅ মোক কেতিয়া ফোন কৰিলে আপুনি? মইতো ইয়াতে আছো, মোৰ পেটটো বহুত বেয়া হৈছিলে সেইকাৰণে বহি আছিলো চিন্তুক কৰো। আইঅ মই ইমান ফোন কৰিলো তোৰ লগত নালাগিলে নহ'লে কাৰ লগত লাগিলে নো বাৰু বুঢ়া বয়সত কাৰ লগত কথা পাতিছে আইঅ তই বই তেনেকুৱা কথা নকবি মই চকুৱে নেদেখো ফোনটো গৈ ক'ৰবাত লাগিলেগে নহয় হ'ব দিয়ক মই ধেমালিহে কৈছো। ক'ত যা জিন্তুমণি ক'তনো যাম, এফালে ওলাই আহিছিলো তই মাতি দিলি নহয়। ৰঘুপতি চিনেমাখন চাবলৈ নাযাওঁ নি তহঁতি? কেলে নাজানো, মই হ'লে আগতে যাম দেই, মোক টিকেট বুকিং কৰি দিবি তহঁতি। আইঅ দেখিছা তাই 20 টাইত হৈ জিন্স পেণ্ট পিন্ধিব পায় আৰু তাই টিকেট কাটিবলৈ চিনেমা চাবলৈ টিকেট কাটিবলৈ পইচা নাই। তই কিন্তু ৰহিবলৈ আমাক ঠিক কলি দেই, দেখিছ তাই মহা চিপচ হয় সেইকাৰণে এনেকুৱা কথা কৈছে। বৈ যাওঁগে বৈ, তাইৰ লগত চিকটিৰ লগত থাকি লাভ নাই, আমি অকলে অকলে চাম। সেই বুলি বাৰু তহঁতি মোৰ লগত আঁতৰি থাকিব লাগে নাই বাৰু? যাম, ময়ো যাম বৈ। ঐ মা তোমালোকে ক'ত যোৱা মই যাম নহয় আইঅ ক'তো নাযাওঁ আমি এনেই কথা পাতি আছিলো। বাবা তই মিছা কথা কৈছো বুলি ভাবিছে নি বাৰু? সেইকাৰণে একদম ঠেলাকে সিফালে মোক কৈ দিলি যে। সিফালে মোৰ নকৈ কিবা এইফালে মোক কৰিম নি আইঅ বাবা তই এনেকৈ ঘূৰি নুফুৰিবি দেই, একদম আমাৰ পকাই ঘূৰি নুফুৰিবি। আমি কি কথা পাতিছো তই শুনিবলৈ কি দৰকাৰ পৰিছে? আমি এফালে যাম বুলি ভাবিছিলো, মইতো গাভৰু মানুহ যামেই, তহঁতি গ'লেও যা নগ'লেও নাই। তহঁতিখন মই নাই শুনাকে কথাবোৰ নকবি আকৌ, সি এনেই যাওঁ কৈ আছে, মোক নহ'লে বহুত দিগদাৰ লগাই দিব। ঐ মা তুমি ফাঁকি দিব নালাগে, এতিয়া গোটেই গাঁৱতে ৰঘুপতি ফিল্মখন চাবলৈ ওলাই আছে তুমি সেইটো কথাকে পাতিছা হয় নে বাৰু মইতো গম পাইছোৱেই তাক কোনে ক'লে বাৰু কোনে ক'লে? সেইও আজিকালি ল'ৰাহে সি গোটেই গাঁৱত শুনিয়ে পাইছে, সেইবোৰ কথাকেতো আজিকালি বেছি পাতে, তইতো জানিবই লাগে। শুনগন তই একো টেনশ্যন নল'বি, যাম সেইটোৱে কথা পাতি আছিলোঁ। খালি বাপেক পইচাটো উলিয়াবলৈ দে, তেতিয়াহে যাব পাবি, নহ'লে ক'ত পাবি? হা ইমান ধুনীয়া কথাটো কেলে মোক আগৰ পৰা নকলা? মই তাকে ভাবি আছিলো কেতিয়া তুমি কোৱা সেই কথাকে। মই তোক কথা এটা কওঁ দেই, তই কিন্তু বাপেক পইচাটো যোগাৰ কৰিবলৈ চিন্তা কৰিবলৈ কবি দেই, নহ'লে তই যোৱাটো দূৰৰ কথা, ময়ো যাব নোৱাৰো নহয় চাবলৈ ফিল্মখন। মোৰতো বহুত হেঁপাহ আছে, তইতো জানই। তহঁতি যাব পাবি দে, টেনশ্যন নল'বি, নহ'লে মই হ'লেও যোগাৰ কৰিম ৰ, মোৰ মানুহজনকো পইচা বিচাৰিম ৰ। আইঅ শুন কণ এটা বুদ্ধি পাৰিম দেই, মোৰ বেমাৰখন নাটক কম, বেমাৰ হোৱা বুলি গম পালে বাপে যেন তেনে হ'লেও পইচা দিব, বেছিকৈ নহ'লেও দৰৱকেইটা খাবলৈতো পইচা দিব। মা তুমি এইটো ক'ত বুদ্ধি পালা? সঁচাকে গম পালে পাপাই কি পাব? ঐ বাপেটো আহিছে নি চা মোৰ কি হৈছে?
পাপা আহিব হৈছে ভালকে জোৰছে একদম কাহি দেখাবি তেতিয়াহে একদম পইচা দিব আকৌ দব খাবলৈ চিন্তু তোৰ মায়ে কি কাৰণে শুই আছে চিন্তু মোক পানী গিলাচ আনি মা ভাগৰ বেমাৰ হৈছে আকৌ জ্বৰ হৈছে বহুত টানকে জ্বৰ হৈছে চিন্তু মাক কেতিয়াবা জ্বৰ হৈছে জ্বৰটো বৰ বেছি হোৱা নাই যেন পাইছো দেখোন কোন আহিছে ভিতৰ হৈছে চাগে মা ভাগৰ জ্বৰটো সেইকাৰণে তুমি গম পোৱা নাই একদম মানে অৱস্থা কাহিল গম পাইছা শুই আছে কেনেকে দেখিছা নাই বাৰু হয় চাগে দে মই ধৰিব পৰা নাই কি হব মা হস্পিটেললৈ যাওঁ নেকি ঠিক নাই পাপা মোক মাক হস্পিটেল নিব নালাগে মোক পইচাটো দিয়া মই পইচাটো লৈ মাক দৰৱ পানী দিম বোপা তই সঁচাকে দৰৱটোকে লৈ আগে যা মা পাপে পৰা পইচাটো লৈ যা নহ'লে মই যাবই কিন্তু বোপাই মোৰ ওচৰত পইচা নাই নহয় টকাও কি কওঁ মই ফোন এটা কৰিছো মানুহ এজনক হেল্ল' আমাৰ এই চিন্তু যাব তহঁতৰ তোৰ জেগালৈ তই পইচা কেইটামান চিন্তুক দি দিবিচোন দেই আমাৰ মানুহজনী একেবাৰে বহুত দুখ লগা কথা নহয় বহুত বেমাৰ হৈছে পইচা কেইটামান দি দিবিচোন মাজনী কি বুদ্ধিৰে পইচা ওলোৱা চিনেমা চোৱা বোপাই মই কৈ দিলো সেই ৰতনপুৰ যে মানুহজন সেই শকত মানুহজন যে তোক মই দেখুৱাইছিলো যে তাৰ পৰা তই 5,000 মান পইচা লৈ আহিবি যা মাক ভাল কৰিব লাগিব তাৰপিছত ঠিক আছে মই গৈ আছো বাৰু চিন্তু মাক তই টেনচন নলবি দৰৱ আনিব পঠিয়াই দিছো চিন্তু ঐ মা মই ৰঘুপতি চিনেমা চাবলৈ পইচা আনিলো বোপাই আনিলি নে বৰ ভাল কাম কৰিলি দেই বাপে ক'ত গ'ল বাৰু তাক চাওঁ পাপা নাই তুমি চিন্তাই কৰিব নালাগে বোলে আমি দুটা চিনেমা চাই আহোঁগে ৰঘুপতি পাপা আহিলে দিগদাৰ হৈ যাব বৈ আমি এতিয়া ৰঘুপতি চিনেমাখন চাই আহোঁ তাৰ পিছৰ কথা খাব দে বলা তহঁতি খুজিলে লাগিছে তহঁতি পইচা পালি নেকি বাৰু পালো যিহে নাটক কৰিবলগীয়া হ'ল পইচাৰ কাৰণে ঘৰতো পইচাই নাছিলে সেইকাৰণে নাটক কৰিবলগীয়া হ'ল কি নাটক কৰিলে গম পাইছনে বেমাৰ হোৱা বোলে একেবাৰে কাহঁতত নাই জ্বৰত নাই পেট বিষ এনেকুৱা মই শুনা নাই দেই মা যে কি বুদ্ধি হ'ব দে ভালেই হ'ল ময়ো চাবলৈ পাম মাৰ লগতে বুদ্ধি কিন্তু ভাল বনাইছে দেই আপোনালোকে কম মানুহ নহয় দেই মোৰ কিন্তু বুদ্ধিটো শুনি হাঁহি উঠি গৈছে বলক এইবোৰ ৰখি থাকিলে নহ'ব এটা টিকেট বুকিং কৰিব লাগিব কিমান কাম আছে বলা কিন্তু মোক মিঠাই কিনি দিব লাগিব আকৌ মা হ'লে দেই ইমান পইচা মই এনে তোমাক নাটক কৰি সহযোগ কৰি দিয়া নাই আকৌ মোক মিঠাইও খুৱাব লাগিব এতিয়া একেবাৰে দেৰি হৈছে সেইবোৰ কথা এতিয়া উলিয়াই থাকিব নালাগে তাত খাবি